হেল্ল' এভৰিৱান, আজি নতুন এটা ব্লগৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে আজি ৰাতিপুৱা শুই উঠি কিবা কাম এটাৰ কাৰণে বাহিৰলৈ ওলাই গৈছিলোঁ। তাৰপৰা আহি পেলাই দুপৰীয়া খানাটোৰ কাৰণে প্ৰথমতে মই চিনামৰ চাটনিটো বনাই লৈছোঁ। প্ৰথমে চিনামখিনি তেলত অকণমান ভাজি লৈছোঁ। তাৰপৰা তাৰ কাৰণে প্ৰথমতে নহৰু দুফুটামান, আদাটো অকণ গুচাই লৈছোঁ। তাৰপৰা মিক্সাৰ গ্ৰাইণ্ডাৰত প্ৰথমতে জলকীয়াটো কাটি সৰু সৰুকৈ আৰু নহৰু আদা গুচাই থোৱাখিনি ভৰাই পেলাই যোনখিনি মই ভাজি থৈছিলোঁ চিনামখিনি তাত দিয়াৰ পিছতে এটা বিলাহী বইল কৰি থৈছিলোঁ আৰু বিলাহী বইল কৰাটো দি পেলাই মিক্সাৰ গ্ৰাইণ্ডাৰত মিক্স কৰি ল'ম। আৰু আজি বেঙেনাৰ ফ্ৰাইটো অকণ বেলেগ ধৰণে বনাইছোঁ। সদায়নো কিবা একেধৰণে খাই দিম। আজি বেঙেনাটো অকণ সৰু হৈ আছিলে, তাৰপৰা ধুনীয়াকৈ দীঘলকৈ কাটি পেলাই তাত হালধি আৰু নিমখ লগাই এনেকৈ মই ফ্ৰাই কৰি লৈছোঁ দীঘলকৈ। তাৰপৰা মচুৰ দালি মই বইল কৰি থৈছিলোঁ কুকাৰত। তাতে তেল মাৰিবলৈ প্ৰথমতে পাঁচফোৰণ, শুকান জলকীয়া এটা, হালধি অকণমান আৰু পিঁয়াজ কেইটুকুৰামান দি ধুনীয়াকৈ অকণমান ভাজি পেলাই ধুনীয়াকৈ দালিটো তেল মাৰি লৈছোঁ। আজি বনাম পিঁয়াজ কচুৰি। তাৰ কাৰণে প্ৰথমতে মই পিঁয়াজ 4টা সৰু সৰুকৈ কাটি লৈছোঁ। তাৰ কাৰণে আৰু এটা জলকীয়া কাটি লৈছোঁ। প্ৰথমতে তেল অকণমান দি কেৰাহীত অকণমান গৰম হ'বলৈ দি প্ৰথমতে পাঁচফোৰণ অকণমান দি লৈছোঁ। পাঁচফোৰণটো দিয়াৰ পিছতে কাটি থোৱা পিঁয়াজখিনি দিয়াৰ পিছতে অকণমান লৰাই পেলাই তাত সোৱাদ অনুসৰি অকণমান নিমখ এড কৰিছোঁ। তাৰপৰা জিঞ্জাৰ গাৰ্লিক পেষ্টটো এড কৰি পেলাই অলপ সময় ভাজি ল'ম ৰঙা হোৱালৈকে। তাৰপৰা ময়দাৰ ডোটো বনাবৰ কাৰণে প্ৰথমতে অকণমান নিমখ দি লৈছোঁ। তাৰপৰা ময়দাখিনি দিয়াৰ পিছতে অকণমান মই কালাৰৰ কাৰণে অকণমান কাশ্মীৰী ৰেড চিলি ইউজ কৰিছোঁ। তাৰপৰা ধুনীয়াকৈ ডোটো বনাই লওঁ। ময়দা ডোটো বনোৱাৰ পিছতে মই এনেকৈ বেলি ল'লোঁ ধুনীয়াকৈ। বেলি লোৱাৰ পিছত দুইটা চাইডে এনেকৈ বেণ্ড কৰি পেলাই আকৌ এটা বেণ্ড কৰি পেলাই অকণমান ৰাউণ্ড কৰি পেলাই মই মাজত কাটি ল'ম কটাৰীয়ে। এনেকৈ এটা এটাকৈ দি পেলাই গৰম তেলত মই ৰঙা হোৱালৈকে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু আজি ইমানেই আছিল ব্লগটো। আৰু যদি আপোনালোকে ভাল পালে চাই পেলাই লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।